হেলিকপ্টাৰ আহিব ফ্লাইট আহিব পাৰে যেন হওক আহক আমাৰতো কি সুবিধা আছে আমাৰতো হেলিকপ্টাৰ লৈ আহিলেও কিবা যিমান জনেই নহওক BTC নিৰ্বাচনত আগন্তুক যিটো ডিচেম্বৰ মাহৰ BTC নিৰ্বাচন হ'ব পাৰ্চৈগত ইয়াৰ BPF দলে সিঙ্গেল মেজৰিটি লৈ পেলাই চৰকাৰ বনাব এইটো সঁচা কথা ইয়াত কোনো কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা UPPL বা কোনোবা AIUDF বা বেলেগ কোনো পাৰ্টিয়ে ইয়াত পাত্তা নাপাব এড্ৰেছ BTC ইলেকশ্যনত BPFৰ লগত 15 তাৰিখে চিফ হ'ব বুলি কৈছে BJP কোন চিফ হ'ব BJP চিফ হ'ব নামটো জানিব লাগিব না কোন BJPৰ কোন চিফ হ'ব নামটো কোৱা নাই না হে নামটো ক'লে ভাল আছিল চৰকাৰ BJP নহয় চৰকাৰ BPFৰ আৰু যি 1000 কোটি টকা দিছিল যি মই কৈছি না সম্পূৰ্ণ হিচাপ এই 600 কোটি দিছে হি আমি ৰাস্তা দলাং এইবিলাক সব বনাই আছে 1000 কোটিৰ ভিতৰত হি খালি 600 কোটিহে দিছে 400 কোটি কিয় দিয়া নাই আপোনাক যে ইমান মুকলিকে গালি পাৰি আছে আপোনাকৰ মিত্ৰতা ভংগ কৰা এটা ইংগিত দিছে নেকি চাই এইবিলাক কি গালি দিব এই আমঠেঙাটো এই আমঠেঙা আৰু এই যে ট্ৰেক্টৰ আৰু কি কৈছে চাকৰি ব্ৰইলাৰ মুৰ্গী আমি নাখায়ে লোকেল মুৰ্গী এই যাম এই হেমন্ত ক'লে যে চব কথা BTC বাকী ৰাইজে বিশ্বাস কৰিব সেইটো নহয় এই আমঠেঙাটো কিয় আমঠেঙা কোনে খুৱাই আছে BTCত কি পাইছে এই অসমৰ দিছপুৰত কি হৈছে সি দেখা নাই BTCত একো হোৱা নাই BTCত শান্তিটো বিচাৰে BTCত আহি পেলাই বড়ো অনাবড়ো কৰিব নিবিচাৰিবি হেমন্ত বিশ্ব শৰ্মাৰ যিটো স্পীচ যিবিলাক ডাইলগ সেইবিলাকৰ পৰা ধৰিব পাৰে আৰু ট্ৰেক্টৰ আৰু নাঙল কি ক'ব ছাৰ যি ট্ৰেক্টৰ আৰু নাঙল বুলি ক'লে যে নাঙলটো আমাৰ চবৰে ঘৰত থাকে সবৰ ঘৰতে থাকে নাঙল সব ঘৰে ঘৰে আছে নাঙল ট্ৰেক্টৰটো খুব কম মানুহৰ লগত থাকে ট্ৰেক্টৰ বহুত কম যেহেতু সি মানে দিছপুৰৰ পৰা সাপ্লাই দি পেলাই পইচা কামাবহে বিচাৰিছে সেইকাৰণে হেমন্ত বিশ্ব শৰ্মাই BTCত ট্ৰেক্টৰটো বহুত কম বুলি জানে সি ট্ৰেক্টৰটো বেছি ভাল বুলি কৈ পেলাই যেহেতু ট্ৰেক্টৰ BTCত নাই কম সাপ্লাই দিব লাগিব না সি জানে BTC এৰিয়াত ট্ৰেক্টৰটো নাইয়ে বহুত কম দুটা গাঁৱত এটা থাকিব পাৰে এটা গাঁৱত কিবা এটা থাকিব পাৰে প্ৰায় নাইয়ে কিছুমান গাঁৱতো কিন্তু নাঙলটো প্ৰত্যেক ঘৰে ঘৰে আছে যদি ট্ৰেক্টৰটো বেছি কৰিব লাগে সাপ্লাই দিব লাগিব না নাই সাপ্লাই দিলেহে পইচা পাব আৰু আমৰ কেইটা কৈছে অসমৰ আমটো অলপ ঠেঙা থাকিবই খুব বেছি মিঠা নাথাকে ঠেঙা আৰু মিঠা অলপ খাবলৈ খুব ভাল লাগে অসমৰ লোকেল আমটো এতিয়া যদি মিঠা খাব লাগে তেতিয়া এই আপোনাৰ বিহাৰ UP আৰু বেংগলৰ পৰা সাপ্লাই দিব লাগিব না নাই আৰু এই সাপ্লাইটো কোনে দিব ফাইনেন্স মিনিষ্টাৰে দিব তাতেও পইচা কামাব সব পইচা কামাৰ ধান্দাৰ কথা কয় গোটেই কামটোৱে পইচা কামাৰ ধান্দাৰ লাইনৰ কথা কয় BTCত ছাৰ তেওঁ কৰাপশ্যনৰ কথা কৈ আছে কিন্তু এটা সময়ত তেওঁ এটা সময়ত ছাৰ কৰাপশ্যন কৰি পেলাই এটা দলৰ পৰা অন্য দলত দলবা কৰিছিল যে BTCত এটাও কৰাপশ্যন হোৱা নাই 6 মাহ গভৰ্ণৰ চলালে গভৰ্ণৰে বহুত খয়েৰে কৰি আছে আজিও এটা ডিপাৰ্টমেণ্টত কিবা কৰাপশ্যন হৈছে বুলি দেখাব পৰা নাই BTC সুন্দৰকৈ চলাই আছে সেইফালে অসমৰ কি হৈ আছে হোৱা নাই সেইটো ঠিক কৰি ল BTCত একো কৰাপশ্যন হোৱা নাই দাদাই যিটো কথা কৈ আছে এইটো মানে মই ধৰিব পৰা নাই কি কাৰণটো হ'ল আমঠেঙা আম মিঠা যদি খুৱাব লাগে বিহাৰ UP পৰা ট্ৰাক সাপ্লাই দিব লাগিব ইয়াতো পইচা পায় বুজি পায় ট্ৰেক্টৰো আমাৰ BTCত ইমান নাই ট্ৰেক্টৰ যোগান ধৰিব লাগিব 25ৰ পৰা 30টা BPFে 25ৰ পৰা 30টা হেলিকপ্টাৰ 25টা নামাইলেও 25টাৰ পৰা তলত BPFে নাহিব যিমান হেলিকপ্টাৰ নামিলে কম হ'ব 25টা হেলিকপ্টাৰ নামিলেও আমি BPFে 25 পৰা 30টা সমষ্টি অকুপাই কৰিব BPF দলে
25টা হেলিকপ্টাৰ নামিলেও সমষ্টি এটা হেলিকপ্টাৰ নামিলেও আমাৰ BPF-ক হাৰাব নোৱাৰে। আৰু যিটো ফোন নম্বৰ ছাৰ, ফোন নম্বৰ দিয়া ৰাজনীতি কৰিছে, এইটো ক্ষেত্ৰত কি ক'ব? ফোন নাম্বাৰটো মোৰ নাম্বাৰো চবেই জানে, আপোনালোকেও জানে। এইবিলাক দিব লাগে নেকি? কি দৰকাৰ ফোন নাম্বাৰ এইটো 9435026109 সেইটো ৰাইজৰ নাম্বাৰ, চবেই জানে। এইটো মোৰটো হিমন্তটো নাজানিছিল ছাৰ, সেইকাৰণে দিলে নেকি? তাৰ নাম্বাৰটো কোনে নাজানে, সেইকাৰণে দিব লগা বাধ্য হৈছে। তেওঁ জনপ্ৰিয় নহয় ছাৰ, তেওঁ জনপ্ৰিয় নহয় কাৰণে নাজানে। জনপ্ৰিয় আমাৰ BTC নহয়, ইফালে আপোনাৰ আসামত হ'ব পাৰে।